চৰকাৰী ঘৰ লাভ নকৰা লাখ লাখ লোকৰ বাবে আহি গল ডাঙৰ খবৰ। আজি মুকলি কৰা হ'ব ৰাজ্য চৰকাৰৰ অন্বেষা পোৰ্টেল। এই পোৰ্টেলতেই আপলোড কৰিব লাগিব আপোনাৰ কেঁচা ঘৰৰ ফটো। এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰী ঘৰ লাভ নকৰা লাখ লাখ লোকৰ বাবে আহি গল ডাঙৰ খবৰ। আজি মুকলি কৰা হ'ব ৰাজ্য চৰকাৰৰ অন্বেষা পোৰ্টেল। এই পোৰ্টেলতেই আপলোড কৰিব লাগিব আপোনাৰ কেঁচা ঘৰৰ ফটো। কেঁচা ঘৰৰ ফটো দিয়াৰ অন্তিম তাৰিখ 31 মাৰ্চ। 31 মাৰ্চৰ পূৰ্বে জিঅ' টেগিং কৰক আপোনাৰ ঘৰৰ। অন্বেষা পোৰ্টেল যোগে ঘৰৰ বাবে অনলাইন যোগে কৰিব পাৰিব আবেদন। গাঁও অঞ্চলত চৰকাৰী ঘৰৰ বাবে কোন যোগ্য বাছনি কৰিব জীৱিকা সখীয়ে। ৰাজ্যৰ প্ৰতিটো দুখীয়া দৰিদ্ৰ পৰিয়ালক অন্তৰ্ভুক্ত কৰা হ'ব তালিকাত। চৰকাৰী ঘৰৰ বাবে আপুনি যাব নালাগে পঞ্চায়তৰ প্ৰতিনিধিৰ ওচৰলৈ। ইতিমধ্যে বাছনি প্ৰক্ৰিয়াৰ সময়সীমা 27 মাৰ্চৰ পৰা 31 মাৰ্চলৈ বৃদ্ধি। চৰকাৰী ঘৰ লাভৰ বাবে প্ৰয়োজন হ'ব আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, বেংক একাউণ্ট। এই সমূহ থাকিলে আপুনি লাভ কৰিব চৰকাৰী ঘৰ। আমাৰ হাতত কিছু মন্তব্য আছে, শুনাই ল'ব বিচাৰিছো। যেহেতু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আমাৰ এতিয়া জৰীপ চলি আছে আৰু এই জৰীপসমূহ যেহেতু জীৱিকা সখীসকলে কৰি আছে, যেহেতু বহু ঠাইত আমাৰ বিধায়কসকলে জনাইছে যে এই জৰীপ কাৰ্য 27 তাৰিখৰ ভিতৰত সমাপ্ত হ'ব নহ'বগৈ পাৰে, আৰু যদি নহয় তেতিয়াহ'লে নামবোৰ বহুত ৰৈ যাব। আৰু পূৰ্বতে যেনেকুৱাকৈ বহুত নাম ৰৈ গৈছিলে 2011 চনতে হওক বা 18 চনতে হওক, এইবাৰ যাতে নামবোৰ ৰৈ নাযায় সেইকাৰণে আমি আগন্তুক 31 তাৰিখলৈ আমি জৰীপৰ সময়সীমা বৃদ্ধি কৰাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু সমান্তৰালভাৱে আমি সেল্ফ সাৰ্ভে অন্বেষা নামৰ এটা পোৰ্টেল আমি মুকলি কৰিম আমি 27 তাৰিখে। আৰু সেই অন্বেষাৰ জৰিয়তেও আগন্তুক দিনত তেওঁলোকে নিজাববীয়াকৈ সেল্ফ সাৰ্ভে কৰিব পাৰে। মই সেইকাৰণে বিধায়কসকলক, জনপ্ৰতিনিধিসকলক, সমাজৰ শুভাকাংক্ষীসকলক সকলোকে আহ্বান জনাইছোঁ যে নিজৰ নিজৰ গাঁৱত থকা যিসমূহ দুখীয়া ব্যক্তি, সেই দুখীয়া ব্যক্তিসকল যিহেতু তেওঁলোকৰ নিজে সেল্ফ সাৰ্ভে কৰিব নোৱাৰিব, হয়তো তেওঁলোকৰ এণ্ড্ৰইড মোবাইল নাথাকিব বা জীৱিকা সখী নাযাব পাৰে, কিন্তু তেনেকুৱা ঘটনা যাতে নহয় এইবাৰ, তাৰ কাৰণে সমাজৰ সমূহ ব্যক্তিক দল সংগঠন নিৰ্বিশেষে, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে মই আহ্বান জনাইছোঁ যে এই জৰীপ কাৰ্যত যাতে তেওঁলোকে সহায় কৰি জীৱিকা সখীৰ জৰিয়তে হওক বা সেল্ফ সাৰ্ভেৰ জৰিয়তে হওক নিজে যাতে ৰেজিষ্ট্ৰেশ্যন কৰি পেলাই নিজৰ নামটো যাতে আগন্তুক দিনত অন্তৰ্ভুক্ত কৰে। তাৰ কাৰণে জৰীপটো আমি 31 তাৰিখে শেষ হ'ব। আমাৰ জৰীপটো শেষ হোৱাৰ কথা আছিলে আমাৰ 27 তাৰিখে। গতিকে আমি আৰু 3 দিন অতিৰিক্ত দিম যাতে জৰীপ সম্পূৰ্ণ কৰিব পাৰোঁ। আৰু সমান্তৰালভাৱে আমি পোৰ্টেল এটা মুকলি কৰিম। সেই পোৰ্টেলৰ জৰিয়তেও আমি ৰাইজে যাতে জীৱিকা সখী কিবা কাৰণত যদি ঘৰত নাযায়, সমাজৰ যাতে বিভিন্ন স্তৰৰ শুভাকাংক্ষীসকলে দুখীয়া মানুহৰ নামবোৰ যাতে অন্তৰ্ভুক্ত কৰিব পাৰে, নথিভুক্ত যাতে কৰিব পাৰে, তাৰ কাৰণে সকলোকে আমি আহ্বান জনাইছোঁ।